हेलो फ्रेंड्स नमस्कार सकलोके आपनलोक सकलोके पुनरबार मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যি সকল ক্যান্ডিডেটে আমাৰ আসাম পুলিশ কমান্ডো বেটেলিয়নৰ কাটঅপৰ ওপৰত ওয়েট কৰি আছিল আপোনালোকৰ বহু দিনৰ অপেক্ষাৰ অন্তত ইতিমধ্যে আমাৰ কাটঅপ মাৰ্ক আজি 27 মাৰ্চৰ ঠিক সন্ধিয়া 5 বজাৰ লগে লগে আমাৰ কাটঅপ মাৰ্ক মুকলি কৰা হ'ব অৰ্থাৎ যি সকল ক্যান্ডিডেটে সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্টলৈ কোৱালিফাই কৰিব তেওঁলোকৰ নাম মেনশন কৰা হ'ব অৰ্থাৎ মুকলি কৰা হ'ব আৰু আপোনালোকৰ এইটো ভিডিওত আপোনালোকে জানিব পাৰিব সাইকোমেট্ৰিক টেষ্ট কোড হ'ব আৰু সাইকোমেট্ৰিক প্যাটাৰ্ন কেনেকুৱা হ'ব আৰু এতিয়া কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সকলোবোৰ কথা জানিব পাৰিব গতিকে ভিডিওটো শেষলৈকে চাব গতিকে আপোনালোকে এতিয়াও বহুতেই ভাবি আছে কমান্ডোত কাট অফ কিমান যাব মই কৈছিলো কাট অফৰ ওপৰত এতিয়া ভিডিওত কথা কৈ লাভ নাই যেহেতু আজি ৰিজাল্ট দিবই গতিকে সকলোৰে কাৰণে বহুতেই ভাল খবৰ গতিকে প্ৰথমতেই কৈছো যি সকল ক্যান্ডিডেটে সাইকোমেট্ৰিক টেষ্টলে বা ভাইভা টেষ্টলে কোৱালিফাই কৰিব তেওঁলোক সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ নেক্সট ষ্টেপবোৰ ভালদৰে পাৰ হয় আৰু যি সকল ক্যান্ডিডেটৰ সাইকোমেট্ৰিক টেষ্ট বা কাট অফ মাৰ্কত তেওঁলোকৰ নাম নাহে কোনো কথা নাই ইমান চিন্তা নকৰিব গতিকে নিজৰ স্থিৰতা হেৰুৱাই নিদিব আত্মবিশ্বাস হেৰুৱাই নিদিব এনেকুৱা ৰিকুৱাৰমেন্ট আকৌ আহি থাকিব গতিকে আমি এইটো ভিডিওত আমি সাইকোমেট্ৰিক টেষ্টৰ প্যাটাৰ্নৰ কথা পাতিম গতিকে আৰু ইন্টাৰভিউ কোড হ'ব কেতিয়া হ'ব আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ সবিশেষ আমি কথা পাতিম গতিকে ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিওটো তেতিয়া আপোনালোকে ভিডিওবোৰ সোনকালে চাব পাৰিব তো প্ৰথম কথা হ'ল আপোনালোকে গম পাইছে আজি অৰ্থাৎ 27 মাৰ্চৰ ঠিক আমাৰ সন্ধিয়া 5 বজাৰ লগে লগে আপোনালোকে ৰিজাল্ট শো কৰিব পাৰিব যি সকল ক্যান্ডিডেটে মানে PST PET কোৱালিফাই কৰি থৈছিল কমান্ডোত তেওঁলোকে ৰিজাল্ট শো কৰিব পাৰিব নিজৰ ৰিজাল্ট চাব পাৰিব আৰু আপোনালোকে গম পাইছে কালি মই কৈছিলো এটা ভিডিওত আপোনালোকৰ ৰিজাল্ট আহিব আজি 27 তাৰিখত আহিব বুলি মই ভিডিও বনাইছিলো গতিকে আপোনালোকৰ বহুতৰে প্ৰশ্ন আছিল যে এতিয়ালৈকে SLPRB অফিচিয়েল ফালৰ পৰা কোনো আপডেট অহা নাই কাইলৈ ৰিজাল্ট দিব জানো মই কৈছিলো গতিকে সন্ধিয়া 7 বা 6 বজাৰ লগে লগে দিব বুলি গতিকে ইতিমধ্যে ফাইনালি গুড নিউজটো আহি পৰিছে গতিকে আপোনালোকে গম পাইছে আৰু আপোনালোকে 2 এপ্ৰিলৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যি সকল ক্যান্ডিডেটে মানে ভাইভা টেষ্টলে বা সাইকোমেট্ৰিক টেষ্টলে কোৱালিফাই কৰিব আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট হ'ব 7 এপ্ৰিল তাৰিখে আপোনালোকৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব আমাৰ আসাম পুলিশ 4th এপিবিএন কিবা কোৱাৰ্টাৰত কিবা গুৱাহাটীত গতিকে কাহিলিপাৰাত আপোনালোকৰ ইন্টাৰভিউ অৰ্থাৎ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব গতিকে আপোনালোকক সকলোকে গুড লাক যি সকল ক্যান্ডিডেটে ভাইভা টেষ্টলে কোৱালিফাই কৰিব বা সাইকোমেট্ৰিক টেষ্টলে কোৱালিফাই কৰিব সকলোকে শুভেচ্ছা জনাইছো আপোনালোকে যাতে ভাইভা টেষ্ট দিব যাওঁতে কেইটামান কথা মনত ৰাখে যেন তাৰ ওপৰত আমি অলপ এইটো ভিডিওত কথা পাতিম গতিকে সকলোলৈকে আৰু পুনৰবাৰ শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ ভাইভা টেষ্ট ভালদৰে পাৰ হয় যেন আৰু এতিয়া প্ৰথমতে কৈছো যে আপোনালোকে গম পাইছে কোনোবা এটা ইন্টাৰভিউ দিব গলে আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধিব লাগে আপোনালোকৰ ডিসিপ্লিন আৰু ৰেসপন্সিবিলিটি বহুত ইম্পৰ্টেন্ট হয় গতিকে নিজৰ বডি ল্যাঙ্গুৱেজৰ কথাও আছে তাত আপোনালোকে ইন্টাৰভিউৰ সময়ত যেটো ডিসিপ্লিন মানি ৰাখিব হেতুটো বহুত মাৰ্ক দিয়ে গতিকে বহুত কথা থাকে গতিকে আপোনালোকক যি কোৱেশ্চনে নুসুধক কিয় যদিহে পাৰিম বুলি ক'ব লাগে বা এনসাৰটো দিব লাগে যদিহে নোৱাৰে ডাইৰেক্ট নোৱাৰো বুলি ক'ব লাগে কিন্তু এইবলে জানিছিলো পাহৰিছো হেবোৰ নকব গতিকে আৰু মই কৈছিলো আপোনালোকক যেতিয়াই কাট অফ মাৰ্ক মুকলি কৰা হ'ব তেতিয়াই মই আপোনালোকৰ আগলে মই সাইকোমেট্ৰিক টেষ্টৰ কোৱেশ্চন আনিম বুলি কৈছিলো গতিকে আজিৰ পৰা ৰেগুলাৰ মই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত পাৰ্ট 1 কৰি যেনেকৈ যিমান পাৰো 7 তাৰিখলৈকে দি থাকিম গতিকে 7 তাৰিখৰ আগলৈকে দি থাকিম গতিকে আপোনালোকে যদি ভিডিওবোৰ লাগে আপোনালোকক কমেন্ট কৰি জনাব যদি লাগে বুলি ক'ব যদি নালাগে বুলি ক'ব আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি মই ভাবো গতিকে ইয়াকে কৈছো যি সকল ক্যান্ডিডেটে সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্টলে কোৱালিফাই কৰিব আগতীয়াকৈ তেওঁলোক সকলোকে শুভেচ্ছা জনাইছো আৰু যি সকল ক্যান্ডিডেটৰ নাহে বা নাহিব গতিকে কোনো কথা নাই ইমান চিন্তিত হৈ লাভ নাই কিন্তু এটাই কথা বেয়া যি সকলৰ লাষ্ট এজ আছিল সেই সকলৰ কাৰণেহে অলপ দুখ লাগে বেছিকে দুখ লাগে তেওঁলোক
কাৰণ পুনৰবাৰ চান্স নাপাব আৰু যিসকল কেণ্ডিডেটৰ বয়স আছে একো নাই এনেকুৱা ৰিকুৱাৰমেণ্ট আকৌ আহি থাকিব আমাৰ কনষ্টেবল ABUB আছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিব আকৌ আৰু আমাৰ কামাণ্ডো ওলোৱা কথা আছে যিহেতু ইমান চিন্তিত হোৱাৰ কথা নাই আকৌ নেক্সট বাৰ ট্ৰাই কৰিম বুলি আমি ভাবিব লাগিব গতিকে যি হ'ল হৈ গ'ল অহাটো আকৌ ভাল কৰিব লাগিব তেনেকৈ ভাবিব লাগিব গতিকে সাইকোমেট্ৰিক টেষ্টলৈ মই ভিডিঅ' বনাম যদিহে লাগে কমেণ্ট কৰি জনাব আৰু সকলোকে গুড লাক ধন্যবাদ জয় আই অসম